নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল CD ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ফুৰিব যাব ওলাইছোঁ। ক'ত যাম, কি কৰিম দেখুৱাই থাকিম, চাই থাকক। তেন্তে আজি ভ্লগটি আৰম্ভ কৰোঁ। তো আজি আচলতে আমাৰ টিকলি এই ভাগিনজনীৰ বাৰ্থডে আৰু আমি আজি বাৰ্থডে চেলিব্ৰেট কৰিব যাম পিংগলেশ্বৰ দেৱালয়। তো বলক তেন্তে। ফাইনেলি মন্দিৰ আহি পালোঁ আৰু সেৱা কৰিলোঁ। এতিয়া অকণমান মন্দিৰৰ বাহিৰৰখিনি দেখুৱাম, কি আছে চাই থাকক। পৰিৱেশটো খুব ধুনীয়া লাগিছে, খুব ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ দেখুৱাই থাকিম, চাই থাকক। ইয়াতে আমি এতিয়া বাৰ্থডে চেলিব্ৰেশ্যন কৰিম। তো মানুহবিলাকে চাই গৈ আছে। ইয়াতে বহুত ৰাজহাঁহ আছে, দেখুৱাম বাৰু। আৰু এইটো পুখুৰী, বহুত ডাঙৰ পুখুৰীটো।
মন্দিৰৰ ভিতৰখন দেখুৱাইছোঁ। আগতে চাগে ইয়াতে তলত যাব দিছিল, কিন্তু এতিয়া নিদিয়ে যাব, কিয় বা নিদিয়ে নাজানো বাৰু। ওপৰতে পূজাৰ ব্যৱস্থা কৰি দিছে, ওপৰতে চবখিনি কৰিব লাগে এতিয়া। তলত শিৱলিংগ আছে, কিন্তু যাব নিদিয়ে, তাত গাখীৰ ঢালিব দিয়ে। বঢ়িয়া। তুমি চবতছে বেলেগকে থৈছিলা নহয়, সেইকাৰণে তোমাৰ তাত পাৰা হাগি দিলে। বঢ়িয়া। মোৰ একযোৰা চেণ্ডেল বৰ পচন্দ লাগছিল। ৰ'দীটো দিব নোৱাৰা ইয়াত। যোৱাই নাই গোটেইখিনি জুবুৰাই দিয়া। ভালে আহিব লাগলি। বঢ়িয়া লাগছে তোমাক দেখি কিনে, তোমাৰ চেণ্ডেলযোৰৰ অৱস্থা। মামীহঁত ক'ত গ'ল? এই তাত আমাৰ খানাৰ যোগাৰ কৰি আছে, ভাত বনাই আছে। আচলতে ইয়াতে আহি আমাৰ পিকনিক খোৱাৰ নিচিনা লাগিছে, পূৰা নিজে ৰান্ধি বাঢ়ি খাই যাম একেবাৰে। ধুনীয়া লাগিছে আহি, আৰু পৰিৱেশটো বিৰাট ধুনীয়া, বিৰাট প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে। আমি চবে এতিয়া কেকক ৰখি আছো, কেক খাব চব ৱেটিং। চব কেক খাব ৰৈ আছে, চব কেক। সেইখন টেবুলত কেক কাটবো। Happy birthday to you. Happy birthday to you. Happy birthday dear Sunu. Happy birthday to you. দাদা তুমি তোমার বাড়ি খাইছ না? খোৱাৰ যোগাৰ কৰি আছে ইয়াতে। চাহৰ লগত আছে এইবিলাক জিলাপি, পায়স, কেক। অলপমান ফুৰিব আহিছো, অলপমান আমি জেগাটো চাওঁ মানে। হয় কি হয়, মন্দিৰত কি আছে, ক'ত কি আছে, অকণমান আমি নিৰীক্ষণ কৰোঁ মানে। নিৰীক্ষণ কৰিব, কাৰণ তেওঁ তাৰমানে সেই আৰু চোৱা ইন্সপেক্টৰ কিবা ক্ৰাইম হৈ আছে নেকি, তেওঁ চাই আছে, নিৰীক্ষণ কৰি আছে। ইয়াতে কিন্তু বহুত মূল্যৱান গছ আছে, অৰ্জুন গছ আছে, তাৰপিছত নাহৰ আছে। ভুলতে হ'লেও তোমাৰ ভিউটো ধুনীয়া লাগিছে ন? এইটো মেইন মন্দিৰ হয়, আৰু ইয়াতে দুপৰীয়া ভোগ হয়। ভোগৰ টাইমত বহুত মানুহ হ'ব ইয়াতে। পুখুৰীটো বহুত ডাঙৰ পুখুৰী হয়, আৰু বহুত গছ গছনি আছে ইয়াতে। ভাল লাগিছে সেইকাৰণে পৰিৱেশটো।
চব খাই লৈ উঠিলোঁ এতিয়া ঘৰত যাম চব বাই বাই আজি ব্লগটো ইয়াতেই সমাপ্ত বাই বাই